যিজন ল'ৰাই 5 বছৰ বয়সলৈকে ভালদৰে কথা পাতিব পৰা নাছিল, যিজন ল'ৰাই বুৰঞ্জীৰ চন তাৰিখ মনত ৰাখিব পৰা নাছিল, যিজন ল'ৰাৰ দেউতাকে প্ৰধান শিক্ষকক সুধিছিল মোৰ ল'ৰাই ভৱিষ্যতে কি পঢ়িব আৰু কি বৃত্তি লোৱা উচিত হ'ব, আৰু প্ৰধান শিক্ষকে কৈছিল আপোনাৰ প্ৰশ্নটোৱে অবান্তৰ, কিয়নো আপোনাৰ ল'ৰাই আগলৈ কোনো বিষয়তে সফল হ'ব পৰা সম্ভাৱনা মুঠেই নাই। যিজন ল'ৰাৰ মাক দেউতাকলৈ প্ৰধান শিক্ষকে চিঠি লিখিছিল যে আপোনাৰ ল'ৰাক পঢ়াই লাভ নাই, তাক পাৰে যদি ঘৰতে ৰাখক, স্কুললৈ পঠাব নালাগে। যিজন ল'ৰাই বুৰঞ্জীৰ উত্তৰ দিব নোৱাৰি স্কুলৰ পৰা এসময়ত বহিষ্কৃত হ'বলগীয়া হৈছিল, সেইজন ল'ৰাই পৰৱৰ্তী সময়ত পৃথিৱী বিখ্যাত হোৱা পদাৰ্থ বিজ্ঞানী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। তেওঁ হ'লগৈ 20 শতিকাৰ ৱাণ্ডাৰ ব্ৰেইন অৰ্থাৎ আশ্চৰ্য মস্তিষ্কৰ এজন বিজ্ঞানী, যিজনক অভিহিত কৰা হয় শতাব্দীৰ শ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানী ৰূপে। তেওঁ আৱিষ্কাৰ কৰা E=mc² সূত্ৰটোৱে বিজ্ঞানৰ ধাৰা সলনি কৰি তুলিছিল। তেওঁৱেই হ'ল আপেক্ষিকতাবাদ সূত্ৰই সমগ্ৰ পৃথিৱীৰ বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এলবাৰ্ট আইনষ্টাইন। পৃথিৱীৰ বিখ্যাত আলোচনী টাইমে তেওঁক যোৱা 1000 বছৰৰ শ্ৰেষ্ঠ মানৱ হিচাপে অভিহিত কৰিছে। গতিকে এইটো প্ৰমাণ যে আপোনালোকৰ প্ৰতি অন্য লোকৰ ভুল ধাৰণাটো তেতিয়াই সত্য হ'ব যেতিয়াই আপোনালোকে তেওঁক আপোনালোকতকৈ বেছি বিশ্বাস কৰিব। গতিকে আপোনালোকৰ জাজ অন্য লোকক হ'বলৈ নিদিব। আহকচোন সেইজন মহান ব্যক্তিৰ জীৱন সলনি কৰিব পৰা কেইটামান কথা আমি জানো। আইনষ্টাইনে কৈছিল এভৰিবডি ইজ জিনিয়াছ, অৰ্থাৎ সকলো মানুহেই কিবা নহয় কিবা এটা দিশত জিনিয়াছ হয়, মাত্ৰ তাক সাৰ্থক ৰূপে উলিয়াই ল'ব পাৰিলেই হ'ল। আকৌ তেওঁ কৈছিল যিকোনো মূৰ্খই বিষয় এটা জানিবলৈ সক্ষম হ'ব যদিহে তেওঁ জানিবলৈ প্ৰবল ইচ্ছা কৰে আৰু বুজিবলৈ চেষ্টা কৰে। আকৌ তেওঁ কৈছিল জীৱনটো এখন চাইকেলৰ দৰে, ইয়াক বেলেঞ্চত ৰাখিবৰ কাৰণে আগবাঢ়ি যাবই লাগিব। আকৌ আইনষ্টাইনে কৈছিল সময় বহু কম, যদি কিবা কৰিম বুলি ভাবিছা আজিৰ পৰাই আৰম্ভ কৰা। যি জীৱন অন্যৰ কাৰণে জীয়াই থাকে সেইটোহে সাৰ্থক জীৱন। তেওঁ আকৌ কৈছিল যি ব্যক্তিয়ে কেতিয়াও ভুল কৰা নাই সেই ব্যক্তিয়ে কেতিয়াও কোনো নতুন কৰিবলৈ চেষ্টা কৰা নাই। আইনষ্টাইনৰ মতে জিনিয়াছসকল মাত্ৰ 1%হে টেলেণ্ট আৰু বাকী 99%ই হাৰ্ড ৱৰ্কাৰ। আইনষ্টাইনে কৈছিল মোৰ কোনো স্পেচিয়েল টেলেণ্ট নাই, কিন্তু মই জিজ্ঞাসু। আপুনি আপোনাক সুখী ৰাখিব বিচাৰে যদি আনক সুখী কৰি ৰাখক। আপুনি তেতিয়ালৈকে ফেইল নহয় যেতিয়ালৈকে চেষ্টা কৰিবলৈ এৰি নিদিয়ে। যি দিনাখন আপুনি চেষ্টা কৰিবলৈ এৰি দিব সেইদিনাখনেই আপুনি ফেইল হ'ব। তেওঁৰ মতে কষ্ট কেতিয়াও ত্যাগ কৰিব নালাগে, কাৰণ কষ্টৰ মাজতহে সুবিধা আহে। তেওঁৰ মতে কল্পনা বিজ্ঞানতকৈ বেছি মহত্বপূৰ্ণ, কাৰণ কল্পনাই এজন মানুহক এটা বিষয়ৰ ওপৰত বাৰম্বাৰ ভবাই ৰাখে আৰু এসময়ত গৈ তেওঁ সেই বিষয়টোৰ ওপৰত যথেষ্ট জ্ঞানী হৈ উঠে। তেওঁ আকৌ কৈছিল ধৰ্মক বাদ দি বিজ্ঞান পংগু আৰু বিজ্ঞানক বাদ দি ধৰ্ম অন্ধ। ক'ব পাৰি ড'ন্ট জাজ এ বুক বাই ইটছ কভাৰ। সেয়ে কাৰো খন্তেকীয়া অসামৰ্থ্য দেখি আণ্ডাৰ এষ্টিমেট নকৰিব। মানুহে নিজৰ জিজ্ঞাসা বঢ়াই যিকোনো বিষয়তে নিজক পাৰদৰ্শী কৰি তুলিব পাৰে। মানুহ এজনক তেতিয়াই তীক্ষ্ণ বুদ্ধিসম্পন্ন বুলি অভিহিত কৰা হয় তেওঁ যেতিয়া বিষয়টোৰ ওপৰত জিজ্ঞাসু হৈ থাকে আৰু সেই জিজ্ঞাসা ৰাখি তেওঁ নেৰানেপেৰাকৈ চেষ্টা ৰাখে। আৰু মানুহজনক তেতিয়াই ভোটা বুদ্ধিসম্পন্ন বুলি অভিহিত কৰা হয় তেওঁ যেতিয়াই বিষয়টোৰ ওপৰত জনাৰ ইচ্ছা নেৰাখে আৰু জানিবলৈ চেষ্টা কৰাৰ ইচ্ছাও নকৰে। গতিকে ইচ্ছা শক্তি বঢ়াই মানুহে সকলো বিষয়তে কৃতকাৰ্য হ'ব পাৰে।